নমস্কাৰ, আজি আমি আলোচনা কৰিম ধানৰ খেতিত সাৰ ব্যৱহাৰ কৰিলে কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে। তো বন্ধুসকল, এতিয়া প্ৰায় সংখ্যক খেতিয়কৰ পথাৰত ধান ৰুই শেষ হৈছে আৰু বহু সংখ্যক খেতিয়কে পথাৰত অলপমান সাৰ দিব বিচাৰে যাতে খেতিটো ভাল হওক। কিন্তু কিছুমান মানুহে বেয়া পায়, দিব নিবিচাৰে। কিন্তু এইকেইদিন আমাৰ দোকানত এনেকুৱা কাষ্টমাৰ আহিছে যিয়ে আজিলৈকে কোনোদিন পথাৰত সাৰ দি পোৱা নাই, তেওঁলোকেও সাৰ দিব বিচাৰে। কাৰণ তেওঁলোকৰ মতে খেতি ভাল হোৱা নাই বোলে। আৰু সেইবাবে যিসকল খেতিয়কে আগে পিছে কেতিয়াও পথাৰত সাৰ দি পোৱা নাই, তেওঁলোকৰ সাৰৰ ড'জটো বেলেগ হ'ব আৰু যোনে আগত দি আহিছে প্ৰতি বছৰে বছৰে তেওঁলোকৰো বেলেগ হ'ব। প্ৰথম সাৰৰ ড'জ ক'ব বিচাৰিছোঁ যিসকল খেতিয়কে প্ৰথমবাৰৰ বাবে পথাৰত সাৰ ব্যৱহাৰ কৰিব। আৰু ড'জবোৰ হৈছে এনেধৰণৰ: 1 বিঘা মাটিৰ বাবে আপোনালোকে 5 কেজি ইউৰিয়া, 5 কেজি DAP, 2 কেজিমান পটাছ আৰু 3 কেজিমান ছুপাৰ ফছফেট ধুনীয়াকৈ মিলাই মিক্স কৰি 25-30 দিনৰ ভিতৰত পথাৰত ছটিয়াই দিব। আৰু এই ছটিওৱা প্ৰচেছটোক টপ ড্ৰেছিং বুলিও কোৱা যায়। তাৰপিছত যদি আকৌ আপোনালোকে ছেকেণ্ড ড'জ দিব বিচাৰে, তেন্তে ধানৰ থোক ওলোৱা আগমুহূৰ্তত ব্যৱহাৰ কৰিব পাৰে। নাইবা জুলীয়া ভিটামিনো পোৱা যায় বীজ ভাণ্ডাৰ দোকানত, সাৰৰ দোকানত। জুলীয়া ভিটামিনবোৰ যেনে বিপুল, মহাফল, নেনো ইউৰিয়া, লিকুইড DAP এইবিলাকো আপোনালোকে পথাৰত ছেকেণ্ড ড'জ হিচাপত স্প্ৰে' কৰিব পাৰে। আৰু যদি আপোনালোকৰ ধানবিলাক সময়ত ভালদৰে ওখ হোৱা নাই, তেন্তে আপোনালোকে ব্যৱহাৰ কৰক জিংক ছালফেট। এই জিংক ছালফেটটো হৈছে এটা মাইক্ৰ'নিউট্ৰন, যিয়ে গছজোপা ওখ হোৱাত সহায় কৰিব আৰু ধুনীয়া হেল্থি কৰি তুলিব। তাৰপিছত আহিছোঁ যিসকল খেতিয়কে আগে পিছে পথাৰত সাৰ দি পাইছে, তেওঁলোকৰ ড'জটো ডাবুল হৈ যাব। মানে যদি যোৱা বছৰ বা তাৰ আগৰ বছৰ সাৰ দি পাইছে, তেন্তে এইবাৰ বেছি দিব লাগিব। মানে ধৰি লওক যোৱা বছৰ যদি 5 কেজি সাৰ দিছিলে, তেন্তে এই বছৰ আপোনালোকে 10 কেজি দিব লাগিব। মানে কথাটো তেনেকুৱা। ধন্যবাদ।